সকলোকে মাঘ বিহুৰ শুভেচ্ছা জনালোঁ আৰু উৰুকাৰ দিনা কি কৰিলে অলপ কমেণ্টত জনাব আৰু বাকী আৰু কোনেওতো নাগিন ডান্স কৰি কিনে নাগমণি লৈ আহা নাই কোনোবাতো আনিছি জানো অলপ আমি পুঁজিটো জ্বলাই দিওঁ পুঁজিৰ ঘৰৰ পৰা ডাইৰেক্ট চাইকেলৰ ওপৰত তো আমি বৰ্তমান যাই আছোঁ আজি যাতে মাঘৰ 1 তাৰিখ তো সেইকাৰণে আমি মন্দিৰত যাই আছোঁ অলপমান তাতে কাষতে তামুলীপাৰা চুপা বুলি কয় প্ৰতি বছৰে আহোঁ তো এইবাৰো আহিলোঁ তাতে ভাল লাগে অলপমান আজি সেৱা সন্মান কৰোঁ যাতে বছৰটো ভালে ভালে যায় আৰু সেইকাৰণে মাইকীৰ লগত আজি আমাৰ সম্পৰ্কদা আছে সেইদিনা মাতবোল নাই চলিৰ মানে কি কয় মুখৰ ভিতৰতে তো আজি অলপমান খুলি ক'বা দা মাক চাক মাৰি থাকে না চলিটো অলপ হেণ্ডচাম আছে আমি আহি পালোঁৱে আৰু ইয়াতে মোৰ এটা লগ আছে কমল তাহাঁতৰ তাতে চাইকেলখন থৈ তাৰ লগত আমি ধুনীয়াকৈ যাম তিনৈ অলপমান কাষতে আৰু তো বলক তাতে গেলি যাওঁ চাইকেলখন থওঁ তাৰ পিছত লগ পাই আছোঁ তো আমি লগটোৰ ঘৰ পালোঁ এইটোৱে মোৰ কমলটোৰ লগ আহি পালোঁ ঐ বোলে গা ধুবা গৈছি কিয় গা ধোৱা কৰিছে অ' কমল কি আই তই গা ধোৱা কৰিছা ইয়ে ৰাম এই গা ধুই আছে দক সি বোম গালি বেচছি সেই বোলে আহি আছে গা পা ধুই আমাক দে অলপ আগবাঢ়ি ঠিকবাই দিছোঁ আমি তাৰ আগেদি যাওঁ চাকি তাকি কিনো কিনি কিনে সেৱা সন্মান কৰোঁ এতিয়া গেলি আহি পাব বলক বৰ্তমান আমি আহি পালোঁ ৰাতি ভাল লাগিব সম্ভৱতঃ লাইট চাইট গতাই আছে আজি কিবা অনুষ্ঠানো আছে ফাংচন আছে তো মই সেৱা কৰিলোঁ এতিয়া বৰ্তমান সম্পৰ্কদাই সেৱা কৰি আছে তো বৰ্তমান আমি সেৱা চেৱা কৰিলোঁ বিন্দি চিন্দি তো অলপমান এনে ফুৰিব আহিছোঁ ৰ'ব পিছত দেখি এনাউন্সমেণ্ট চলি আছে ভোগ খাই যাম বুলি ভাবিছোঁ মানে মন্দিৰত আহি অলপমান ভোগ নাখালে অলপমান ভাল নালাগে নাই এটা তো আমি এনে অলপমান ফুৰিব আহিছোঁ এইটো চাইডে বাকী সম্পৰ্কদাকটো জানেই আৰু এইটো মোৰ ধ্ৰুৱ একদম স্কুলৰে লগ বৰ্তমান তো মই লাগাল চাগাল পালোঁ আছে আৰু 2-3টা মান তাতে আহি আছে কোনোবাই আছে তাতে অহা নাই ফালে তো আমি অলপ ফুৰি কিনে তাত ভোগটো খাই অলপ দেৰি হ'ব তো খাই কিনে গুচি যাম আৰু এইকেইটা গ'লে চাই থাকোঁ Few moments later 3 days later তো আমি মন্দিৰৰ ভোগ চোগ খাই বৰ্তমান কমলহঁতৰ ঘৰত আছোঁ ইয়াতে চাইকেল কেইখন আছে আমাৰ চাইকেল কেইখন লৈ বৰ্তমান যাওঁ তো আমি বৰ্তমান কমলহঁতৰ ঘৰত বৰ্তমান কমল ই যদি চাহ তাহ কিবা দেই চাহ তাহ খাই কিনে লাহেকৈ যাওঁ বিহুৰ আছে যাতে অলপমান কিবা দিব লাগে আন্দাজমতে তথাপিতো কৈছোঁ বা তথাপিতো দেই যাতে তো খাই লৈ আমি যাই আছোঁ আৰু ঘৰত দেখি তো কমলহঁতৰ তাতে চাহ তাহ গোটাই খালোঁ আৰু এতিয়া আমি ঘৰত যাব আলছোঁ বৰ্তমান কমলহঁতৰ তাতে আছোঁ সম্পৰ্কটা মোটামুটি ৰেডি বাই বাই তো এইটোৱে ভিডিঅ' আছিল বৰ্তমান এখনিয়ে